তাইতে মানে 6টা চাৰে 8টামান ওলাই গ'ল। ওলাই যোৱাৰ পাছত 10টা বজাত ফোন কৰিছে বাইদেউলে। বাইদেউলে ফোন কৰাৰ পাছত ক'লে মই আভাদাৰ লগত আছোঁ আৰু মই গৈ পাব দেৰি হ'ব তেনেকৈ ক'লে। তো আভাজ্যোতিৰ লগত গৈছিলে যদি আভাজ্যোতি যেতিয়া মোৰ মানে ভাগিনজনৰ এক্সিডেণ্ট হ'ল তেতিয়া তেওঁ ক'ত গ'ল? তেওঁতো লগতে আছিলে। বাক যেতিয়া ফোন কৰি কৈছে, বাক ফোন কৰি কওঁতে বাক মানে কৈছে মা মই আভাদাৰ লগত আছোঁ বা আভাদা ক'ত গ'ল? এক্সিডেণ্ট কৰিছে সেইখিনিটো লাগে। আৰু আপোনালোকে আগতো জানে জোনমণি তাৰমানে যিখিনি কাম কৰিছে দুৰ্নীতিৰ বিৰুদ্ধে যিখিনি থিয় দিয়ে ভালদৰে জানেই আপোনালোকে হয়তো আগতে। কিন্তু সেইটোৰ কাৰণে মইতো ভাবোঁ এইটো এটা প্লেনিং কৰি মাৰিছে। টকা আৰক্ষী বিষয়া মই তাত গৈছিলে, ৰুমতো আছিলে, তাৰ ৰুমত গৈছিলে। ৰুমৰ পৰা টকাখিনি লৈ গৈছে আৰু তাৰ পৰা লৈ গৈছে। নাই নাই মাজত সুধিছিলে শুনোতে কম নাই বুলি কৈছে। তাইতে মানে 6টা চাৰে 8টামান ওলাই গ'ল। ওলাই যোৱাৰ পাছত 10টা বজাত ফোন কৰিছে বাইদেউলে। বাইদেউলে ফোন কৰাৰ পাছত ক'লে মই আভাদাৰ লগত আছোঁ আৰু মই গৈ পাব দেৰি হ'ব তেনেকৈ ক'লে। তো আভাজ্যোতিৰ লগত গৈছিলে যদি আভাজ্যোতি যেতিয়া মোৰ মানে ভাগিনজনৰ এক্সিডেণ্ট হ'ল তেতিয়া তেওঁ ক'ত গ'ল? তেওঁতো লগতে আছিলে। বাক যেতিয়া ফোন কৰি কৈছে, বাক ফোন কৰি কওঁতে বাক মানে কৈছে মা মই আভাদাৰ লগত আছোঁ বা আভাদা ক'ত গ'ল? এক্সিডেণ্ট কৰিছে সেইখিনিটো লাগে। আৰু আপোনালোকে আগতো জানে জোনমণি তাৰমানে যিখিনি কাম কৰিছে দুৰ্নীতিৰ বিৰুদ্ধে যিখিনি থিয় দিয়ে ভালদৰে জানেই আপোনালোকে হয়তো আগতে। কিন্তু সেইটোৰ কাৰণে মইতো ভাবোঁ এইটো এটা প্লেনিং কৰি মাৰিছে। টকা আৰক্ষী বিষয়া মই তাত গৈছিলে, ৰুমতো আছিলে, তাৰ ৰুমত গৈছিলে। ৰুমৰ পৰা টকাখিনি লৈ গৈছে আৰু তাৰ পৰা লৈ গৈছে। নাই নাই মাজত সুধিছিলে শুনোতে কম নাই বুলি কৈছে।